হাই গাইজ, কি খবৰ? আপোনালোকৰ সকলো ভালে আছে? ময়ো ভালে আছোঁ। আৰু আজি এটা ধুনীয়া ৰেচিপি লৈ আছোঁ আপোনালোকৰ ওচৰত দেখাবলৈ মই ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টো চাই দিব। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া আপোনালোকে চাই থাকক, মই তাত ধুনীয়া ৰেচিপি বনাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ আজিনো কি বনাই আছোঁ, কি কৰি আছোঁ সকলোখিনি চাওক। আৰু মই এইফালে একদম কেৰাহী চেৰাহী ধুই কৰি লৈছোঁ। আৰু এইফালে দিছেনে মই বিলাহী, শুকান জলকীয়া, কেঁচা জলকীয়া, আৰু এইফালে বাদাম, এইফালে মই পনীৰ, এইফালে দিছেনে পনীৰ 200 গ্ৰামৰ পেকেট এটা লৈ লৈছোঁ। আৰু এইফালে ইয়াত দিছেনে মটৰ হয়, কেঁচা মটৰ, আৰু এইফালে আপোনাৰ মছলা আছে। তো মই সকলোখিনি বস্তু ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আপোনালোকক দেখাই আছোঁ। আপোনালোকে আজি মোৰ পনীৰ ৰেচিপিটো চাই থাকিব। একদম ধুনীয়া স্পেচিয়েল বনাই আছোঁ। আৰু চাওক, পনীৰখিনি মই ধুনীয়াকৈ একদম সৰু সৰুকৈ পিচ কৰি ল'লোঁ। আৰু পিচ কৰি সকলো বস্তু মই যোগাৰ কৰি হৈ গ'ল। আৰু ধুনীয়াকৈ এতিয়া মই টাৱা পাতি দিছোঁ। আৰু টাৱাখন যিহেতু গৰম হৈ গৈছে, তেল দি দিছোঁ। আৰু মই অকণ ইয়াতে হালধি মিক্স কৰিছোঁ। আৰু যিহেতু মই পনীৰখিনিৰ লগত মই হালধিটো মিক্স কৰা নাই, আৰু ইয়াতে মই নিমখো দি দিছোঁ তেলতে। আৰু এতিয়া মই দি পেলাই ধুনীয়াকৈ টাৱাখন অকণমান লৰাই দিছোঁ, যিহেতু নিমখ হালধিখিনি অলপ মিক্স হৈ যাওক। আৰু মই সেইখিনি কৰিয়েই পনীৰখিনি ইয়াত মই দি দিছোঁ। আৰু এতিয়া পনীৰখিনি অলপ ধুনীয়াকৈ ফ্ৰাই হৈ আছে। আৰু সেইখিনি ফ্ৰাই হয় মানে মই এইফালে মিক্সাৰত ধুনীয়াকৈ জলকীয়া, মছলা যিখিনি লাগে, বাদাম সকলোখিনি মই মিক্সাৰত দি ধুনীয়াকৈ পিচি ল'লোঁ। আৰু পিচি কৰি লৈ এতিয়া ধুনীয়াকৈ পনীৰখিনিও হৈ গ'ল। আৰু পনীৰখিনি এতিয়া মই অলপ পানীত তিয়াই থৈ দিছোঁ, যিহেতু কোমল হ'ব খাবলৈ। আৰু এতিয়া সেইখিনি হৈ গ'ল। নেক্সট আকৌ মই টাৱা পাতি দিলোঁ। আকৌ মই তাত অলপ হালধি দি দিছোঁ। আৰু কেঁচা মটৰখিনি মই অকণমান জাষ্ট ভাজি ল'ম, যিহেতু আপোনাৰ পনীৰ তৰকাৰীখিনি লগে লগে দিলে অলপ ভাল নহ'ব। আৰু অকণমান ফ্ৰাই কৰি ল'লে তাত দিয়াৰ লগে লগে আৰু খায়ো ভাল লাগিব, আৰু ইমান কেঁচা কেঁচা নালাগে। চাওক, 5-10 মিনিটমান দি দিছোঁ, হালধি চালধি দি দিছোঁ। দি কৰিলে এতিয়া মই পিচি থোৱা মিক্সাৰৰ গোটেই পেষ্টখিনি ইয়াত দি দিছোঁ। দি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি আছোঁ, ভাজি আছোঁ। আৰু ভাজি কৰি হৈ গ'ল। আকৌ মই অলপমান পানী মিক্স কৰি দিলোঁ। দি পেলাই ধুনীয়াকৈ মই পনীৰখিনি ইয়াত ঢালি দিলোঁ। আৰু মই ইয়াত পিঁয়াজ চিয়াজ একো মিক্স কৰা নাই, যিহেতু কেঁচা জলকীয়া, আদা দিছোঁ আৰু নহৰুও দিয়া নাই, যিহেতু মঙলবাৰ আছিলে। সেইকাৰণে মই পনীৰ এটা ধুনীয়া বনাইছিলোঁ। আৰু এতিয়া মই ভাজি থোৱা গ্ৰীণ মটৰখিনি ইয়াত দি দিছোঁ, মিক্স কৰি দিছোঁ। চাওক, একদম ধুনীয়া হৈছে, গোন্ধটো ধুনীয়া হৈছে, স্মেলটো। আৰু মই পাছত ইয়াত ধনিয়া পাত দি দিছোঁ ওপৰত। পিঁয়াজ চিয়াজ একো নিদিয়াকৈ কোনো বেলেগ মছলা ইউজ কৰা নাই, খালি কেঁচা জলকীয়া, আদা দিছোঁ আৰু অকণমান লং ইলাচি দিছোঁ, বাছ। চাওক গাইজ, কেনেকুৱা লাগিল ৰেচিপিটো।